Hello everyone. কৈছে চোৱা কোৱেশ্চন নম্বৰ 6 টো কৈছে নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা তো আমি কি উলিয়াব লাগিব ঘনমূল উলিয়াব লাগিব কিউব ৰুট এটা 1 টো কি আছে চোৱা 1 3 3 1 1 3 3 1 কৰা তো এটো কি হেৰি যাব 11 দি যাব 11 1 11 2 1 11 11 তো 11 1 তো এখানে মই কৈছিলো যেতিয়া তুমি 1 ৰ পৰা 20 লৈকে ঘনমূল হওক বৰ্গমূল হওক তোমালোকে মনত ৰাখিবা তেতিয়া এইবিলাক কোৱেশ্চন চুটকি কাম ঠিক আছে তো আমি 11 কিমান পাইছো কিউব কৈছো তেতিয়াহলে আমি যদি কি উলিয়াব লাগে ঘনমূল উলিয়াব লাগে তেতিয়া আমি কিমান পাম 11 পাম ওকে বুজি পালা নেক্সট কোৱেশ্চন নম্বৰ 2 কি আছে 1728 কৰি যোৱা 1728 এটো ইভেন নাম্বাৰ therefore 2 দি হৰণ যাবই 2 গুণ 16 2 6 গুণ 12 2 4 গুণ 8 আকৌ যাব 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 2 2 1 6 2 1 0 8 2 5 4 2 2 7 3 9 3 3 3 1 কৰা কিউ কেটা পাইছা 1 2 3 4 5 6 2 to the power 6 3 কেটা পাইছা 3 কিউব এতিয়া চোৱা 2 to the power 6 আছে ন that means কি হৈ আছে চোৱা আমি এটো কেনেকৈ লিখিব পাৰিম 2 into 3 লিখিব পাৰিম ওকে তেয়াত 2 স্কয়াৰ হসকাৰক যেতিয়া ঘাতাংক কৰিম তেতিয়া তোমালোকৰ আৰু ক্লিয়াৰ হৈ যাব 2 স্কয়াৰ মানে 4 কিউব আমি ঘাত কেটা কি কৰিছো একে কৰিব ট্ৰাই কৰিছো 3 কিউব এতিয়া চোৱা ঘাত কেটা একে হোৱাৰ লগে লগে কি কৰিম আমি 3 কিউব ওকে এতিয়া 4 থিজা কিমান 12 কিউব এতিয়া আমি কিউব ৰুট উলিয়াম 1728 কিমান পাম 12 কাৰণ ইয়াত 3 টো নাইকিয়া হৈ যাব কোৱেশ্চন নম্বৰ 3 কি ক'লে চোৱা 2197 2197 উৎপাদক উলিওৱা 2197 ৰ তো কিমান দি যাব 13 13 169 তো 13 13 আকৌ এবাৰ 13 দি যাব 1 তো এটা কিমান পালো 13 কিউব তেতিয়াহলে কিউব ৰুট কিমান হ'ব 2197 ন এত কিমান পাম আনসার ইজ 13 ওকে একেলগে বুজি পাইছা হ'ব নেক্সট কোৱেশ্চনটো কি আছে চোৱা 4 2744 কৰি গৈ থাকা 2744 2 1 3 7 2 2 6 1 6 2 3 4 3 এটি কিমান যাব 7 7 7 1 সো 2 কিউব আৰু 7 কিউব নথনি অলপ আগত কৈছিলো ঘাত কেটা কি হৈ গৈছে তো আমি কি কৰিম ইয়াক বেস কেটাক এক লগ কৰি দিম তো 2 স্কয়াৰ 2 into 7 means 14 কিউব তেতিয়াহলে আমি কিউব ৰুট কিমান পাম 2744 equal to 14 কিমান ইজি হয় বুজি পালা তো নেক্সট কোৱেশ্চন নম্বৰ 7 ত কি কৈছে প্ৰতিটো প্ৰশ্নৰ কাৰণে চাৰিটাকৈ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো লিখা তো এটোত কি আছে চোৱা 23 ঘনৰ একক স্থানৰ অংকটো হল তো আমি 23 কিউব তেতিয়া চোৱা 23 একক স্থানত কি আছে 3 কো 3 এটা যদি আমি কি কওঁ 3 কিউব কৰো তেতিয়াহলে আমি কিমান পাম 27 পাম তো এই 7 জনটো একক স্থানত আছে হেতুই কি হ'ব 23 কিউবৰো একক স্থানত হ'ব তো দ্যাট মিন্স একক স্থানত হ'ব 7 যেহেতু 3 কিউবৰ
একক স্থানত 7 হয় ওকে তো আনসাৰটো কি হ'ব অপচন A2 7 বিট কি ক'লে চোৱা তলৰ কোনটো পূৰ্ণঘন সংখ্যা হয় বুলি সুধিছে এতিয়া চোৱা আমি পূৰ্ণঘন চেক কৰিবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰত্যেকটোৰে উৎপাদক উলিয়াব লাগিব যদি উৎপাদক উলিয়াও তেতিয়াহ'লে আমি কি পাম পূৰ্ণঘন হয় নে নহয় চেক কৰিব পাৰিম আগতে যেনেকৈ আমি পূৰ্ণঘন উলিয়াইছিলোঁ ন কি হ'ব কিউব ৰুট কি হ'ব ঠিক তেনেকৈ আমি কি কৰিব লাগিব প্ৰত্যেকটো অপচনে চেক কৰি চাব লাগিব যদি তোমালোকৰ মনত থাকে তেতিয়াহ'লেতো well and good এতিয়া চোৱা মই চিধা কৰি দিব পাৰিম 343 কি হয় 7 কিউবৰ পূৰ্ণঘন ঠিক আছে তো আনসাৰটো কি হৈ যাব আনসাৰটো হ'ব অপচন 3 343 ওকে নেক্সট সি টো কি আছে চোৱা 3 1000 ৰ মান কিমান ইজি কিউব ৰুট 1000 হলে কি লিখিব পাৰিম 10 কিউব যদি 10 কিউব হয় তেতিয়াহ'লে কিউব আৰু ৰুট কিউব কেনসেল যাব থাকিল কি 10 তো আনসাৰটো কি হ'ব অপচন 3 তো আনসাৰটো C3 হ'ব সৰি C3 হ'ব D2 কি আছে চোৱা D2 আছে যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব তো এইটো প্ৰিভিয়াস ইয়াৰত আহিছে তো m n ৰ ঘনমূল হয় m টো কি হয় n ৰ ঘনমূল হয় তেতিয়াহ'লে সুধিছে তোমাক তেন্তে n ৰ মান কি হ'ব তেতিয়াহ'লে n কি হ'ব m কিউব হয় অপোজিট হৈ যাব কাৰণ আমি যিখিনি শিকিছিলো কনসেপ্টতে কৈছে যদি a টু b ৰ কি হয় ঘনমূল হয় তেতিয়াহ'লে b ইকুৱেল টু কি হ'ব a কিউব ওকে ঠিক আছে এতিয়া চোৱা যদি আমি এক্সাম্পল হিচাপে চাওঁ তেতিয়া m টো আমি কিমান ধৰিলো 2 ধৰিলো আৰু n টো আমি 8 ধৰিলো হয় তো n ৰুট ওভাৰ n 8 মানে কিমান পাম 2 পাম হয় আকৌ যদি তুমি উল্টাকে চোৱা 2 কিউব মানে কিমান পাম 8 নাপাম জানো পাম তো একেই কথা হ'ল যদি 8 ক আমি যদি ঘনমূল কৰি উলিয়াও তেতিয়াহ'লে 2 পাম আৰু 2 ক যদি আমি কি উলিয়াও ঘন উলিয়াও তেতিয়াহ'লে আমি কি পাম 8 পাম হ'ব তেতিয়াহ'লে অপচনটো কি হ'ব অপচন ইজ 3 ইটোত কি ক'লে চোৱা ইটোত কৈছে 3 root over 8 27 plus 3 cube root 64 মান কিমান হ'ব তো 8 টো চোৱা 8 টো আমি কি পাম 2 কিউব কৰিলে পাওঁ প্লাস 3 টো 3 কিউব কৰিলে পাওঁ 27 টো আৰু 3 এটো আমি কিমান পাম 4 কিউব তে কিউব আৰু ৰুট কিউব কেনসেল যাব থাকিল কি 2 plus 3 plus 4 হয়নে এতিয়া 2 plus 3 5 5 plus 4 কিমান 9 তো অপচনটো কি হ'ব অপচন ইজ 4 অপচন ইজ 4 ওকে একেলৈ ক্লিয়াৰ হৈছে তো আর এক্সারসাইজ R2 টো আমি কমপ্লিট কৰিলো আশা কৰো তোমালোকে এই অনুশীলনটো সহজে বুজি পাইছা আৰু যদি তোমালোকৰ কিবা ডাউট থাকে তেতিয়াহ'লে মোক জনাবা আৰু তোমালোকে প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে তোমালোকে এই নাম্বাৰবিলাক যদি তোমাক পপকে কৈ দিয়ে 15 কিউব কিমান হ'ব তো তোমালোকে ক'ব পাৰিবা 3375 যদি তোমাক কয় যে 12 কিউব কিমান হ'ব 1728 ওকে 18 স্কয়াৰ মানে কিমান 324 এটো ওভাৰ দা প্ৰেক্টিস আহিব তো প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস কৰাৰ পিছত তোমালোকে কি কৰিব পাৰিবা একদম প্ৰো হৈ যাব পাৰিবা হয় তো তাৰ কাৰণে ডেইলি প্ৰেক্টিস কৰা ডেইলি চোৱা আৰু যিখিনি এক্সারসাইজ দিছে সেইখিনি প্ৰেক্টিস কৰি যোৱা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চোৱা মই এতিয়া ৰিসেন্টলি ক'লো এই ডি নম্বৰ কোৱেশ্চনটো আগতে আহিছে হয় আৰু মই বাৰে বাৰে কৈছো এই ক্লাস 10 এটা বেস হয় বেসটো যদি তোমালোকে ষ্ট্ৰং কৰা তেতিয়াহ'লে কি হ'ব ইন ফিউচাৰ তোমালোকৰ কাৰণে লাভ হ'ব আৰু যদি এই বেসটো তোমালোকে মানে ভালকে কৰি নোযোৱা তেতিয়াহ'লে ইন ফিউচাৰ তোমালোকে যদি সায়েন্স যোৱা কম্পিটিটিভ এক্সামত যদি এক্সাম দিব লগা হয় চাকৰিৰ কাৰণে তেতিয়াহ'লে কিন্তু অলপ টাফ হ'ব টাফ মিন্স তেতিয়া কষ্ট কৰিব লাগিব এতিয়া যদি কষ্ট নকৰা তেতিয়া কষ্ট কৰিব লাগিব হয় এই কাৰণে এতিয়াই কষ্ট কৰা অকমান হয় এতিয়া তোমালোকে মা দেউতা আৰু
মা দেউতাহঁতে কষ্ট কৰি পঢ়াইছে খুৱাইছে হয়নে নাই তো এতিয়া কষ্ট কৰা কষ্ট তেতিয়া তোমালোকৰ কষ্ট ইমান নহ'ব অ'কে আজিলৈ ইমানে ধন্যবাদ আশা কৰিছোঁ তোমালোকে আজিৰ ভিডিঅ'টো ভাল পালা ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা লগতে বেল আইকনটো দবাই থবা যাতে নেক্সট ভিডিঅ'বোৰ ৰেগুলাৰলি পাই থকা ধন্যবাদ